সকলে স্বাগতম মোৰ চেনেল অশ্বিনীশ ব্লগত মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আজি মই কি কৰিম এইডাল টেষ্টাৰ দেখিছে আপোনালোকৰ যদি লাইনৰ কাম আছে আমাক ক'ব আপোনালোকে চাওক আমি আজি লাইনৰ কাম কৰি আছোঁ আপোনালোকে চাওক এতিয়া আমাৰ এইবিলাক সঁজুলিবিলাক আছে এইবিলাক আমি ফিট কৰি আছোঁ এইবিলাক আমাৰ পিংকু আছে পিংকু এটা ভিডিঅ' ফিট কৰিব জানে আৰু এটা আমাৰ মেইন হেড মিস্ত্ৰী যুগল দাস গতিকে আপোনালোকক যদি লাগে লাইন ফিট কৰিবৰ কাৰণে তেতিয়া আমাক মাতিলে হ'ল এইবিলাক আমি বহুত ফিট কৰি আছোঁ আৰু এইটো ঘৰত আমি ফিট কৰি আছোঁ এইটো বৰ্তমান ৰাতি কৰি আছোঁ আমি কামটো আৰু আপোনালোকে ঘৰত যদি লাইন লগায় এই MCB লাগিব এইটো আইচলেটৰ লাগিব এইটো বক্স তাৰপিছত এইবিলাক চুইচ লাগিব এইবিলাক চুইচ এইটো ফেনৰ ৰেগুলেটাৰ এইবিলাক চুইচ আৰু এইখন আছে এইখন ফিটিং কৰি আছে এইবিলাক আমাৰ ফিটিং কৰা হৈ গ'ল আৰু আমি লগতে চাহো খাই দিলোঁ আপোনালোকে নাখায় যাতে আমি গোটেই মাৰি দিলোঁ এইটো আইচলেটৰ এইটো এটা আইচলেটৰ আপোনালোকক যি লাগে ইয়াত কিন্তু ডাঙৰ ডাঙৰ তার লাগে ফাৰ্ষ্ট যিডাল মেইন তার এইডাল আমাৰ মেইন তার এইডাল যিডাল আহিছে তিনিডাল আহিছে এইটো 2.5 mm বা 2 mm তার লাগে আৰু এইকেইডাল বাকী 1 mm বা 1.5 mm হ'লেও হৈছে লাইটগিলা আমি এনেকৈ লগাইছোঁ এইটো এটা লাইট এইটো আমাৰ মেইন লাইনে এইটো চাইডৰ পৰা আহিছে তাৰপিছত আপোনালোকক আৰু বাকী দেখাই আছোঁ আমাৰ ইয়াতে বৰ্ড এখন লাগিব ইয়াতে এইখন বাকী আপোনালোকক দেখাই আছোঁ গতিকে চাই থাকক আপোনালোকে আৰু আমাৰ এতিয়া প্ৰায় এটা ৰুম হৈ গ'ল আৰু এইবাৰ আমি বৰ্ড ফিটিং কৰি আছোঁ আৰু আপোনালোকে তাৰ যেতিয়া জইন দিব তেতিয়া এনেকৈ মিৰাই ল'ব মিৰাই লৈ কিনে আকৌ এটা ভাঁজ কৰি দিব এইটো ভাঁজটো কৰি দিলে তাৰমানে স্ক্ৰুটোত লগাৰ পিছত ই ওলাই নাহে এনেকৈ স্ক্ৰুটোত দি দিব এইডাল লওঁ এই স্ক্ৰুটোত আমাৰ যেনেকৈ লাগি আছে এইকেইটা যিকেইটা বস্তু আছে এইকেইটা যদি ঢিলা হৈ থাকে এইকেইটাত আমাৰ স্পাৰ্কিং কৰে জ্বলি যায় চুইচটো কিছুমানে যে চুইচ জ্বলি যায় সেইকাৰণে জ্বলি যায় এইবিলাক অলপ টাইট হ'ব লাগে টাইট হ'লে ভাল আৰু আমি চেক কৰিছোঁ আগতে এই টাইট হৈছে গতিকে এনেকৈ ফিট কৰিব আৰু আমি এতিয়া লাইট জ্বলে নে নাই চাওঁ গতিকে লাইটৰ বৰ্ডখন ফিটিং কৰাৰ আগতে আমি চেক কৰি চাব লাগিব ইয়াত আমি লাইনৰ তাঁৰডাল এনেকৈ জইন দিলোঁ জইন দিয়াৰ পিছত আমি ইয়াতে লাইন পাইছে নে চাব লাগিব এতিয়া লাইন পাইছে আমাৰ গতিকে আমি এতিয়া চুইচটো দিলে হ'ল আৰু আমি ইয়াতে আইচলেটাৰ আৰু MCB ফিট কৰাৰ কাৰণে আমি বক্সটো ইয়াতে ফিট কৰিলোঁ আজি বহুতখিনি ৰাতি হৈ গ'ল তথাপিও তাৰমানে এইখিনি কাম হোৱাৰ পিছত আমি বাকীখিনি কাম নকৰোঁ গতিকে কালি আমি কৰিম গতিকে কালিৰ পাৰ্টটো ইয়াতে আছে আপোনালোকে চাই লওক আৰু কালি আমাৰ তাৰমানে ৰাতি হৈ গ'ল নহ'ল সম্পূৰ্ণ নহ'ল আজি আমাৰ গোটেইখিনি হৈ গ'ল ইয়াত চাওক ইয়াত এটা লাইট লাগিছে তাৰপিছত আৰু এইপিনে এটা লাইট লাগিছে আৰু এইটো ৰুমত আছে এইটো ৰুমত আপোনালোকক দেখাই আছোঁ মই আৰু এইটো ৰুমত এইপিনে এটা আছে এইটো লাইটটো দি চাওঁ আমি এইটো জ্বলিছে এইটো এটা এইপিনে বৰ্তমান লাইট দিয়া নাই তাৰপিছত আৰু আমি বাহিৰত এইপিনে এইটো এটা দিছোঁ লাইট এইটো দেখিছে এইটো টিউব লাইট আৰু এটা তাত আছে এইখিনি ৱাৰিং কৰিছোঁ তাৰপিছত আমাৰ ইয়াতে মেইন MCB বক্স ইয়াতে লাগিছে ইয়াতে অন অফ কৰিব পাৰি ইয়াতে গতিকে এইখিনি আছিল আমাৰ তাৰপিছত আৰু এইপিনে মেইন তাঁৰডাল আমাৰ এইটো আমাৰ মিটাৰটো এইডাল মেইন তাঁৰ এইডাল আৰ্থিনডাল বৰ্তমান লগোৱা নাই বাকী এইকেইডাল জইন দিয়া হৈ গৈছে সকলো কাম হৈ গ'ল আমাৰ ইয়াতে আমি ৰোৱা বস্তুখিনি ইয়াতে থৈ দিলোঁ গতিকে আমাৰ কামটো হৈ গ'ল গতিকে টাটা বাই বাই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।